নমস্কাৰ মোৰ সোশ্যাল মিডিয়াৰ লগতে ইউটিউবৰ ফেন ফলোইং সকল আজি মই আপোনালোকৰ ওচৰত অলপ বেলেগ ধৰণৰ মিমিক্ৰি কৰিবলৈ আহিছো আপোনালোকে জানে যে সম্প্ৰতি অসমত যি বিতৰ্কৰ সৃষ্টি হৈছে গম মাংসকলৈ তাক লৈ এটা মই টক শ্ব' পাতিছো আজি মই বিভিন্ন ৰাজনীতিবিদক মই ইয়াত ইয়ালৈ আমন্ত্ৰিত কৰিছো তেখেতসকলক পৰিচয় কৰাই দিম আৰু তেখেতসকলক সুধিম এই বিষয়ত তো প্ৰথমতে মই চিনাকি কৰি দিব ওলাইছো অসমৰ এজন নেতা বিজেডি নেতা বুলিয়ে কয় তেখেত হৈছে আমাৰ হাগ্ৰামা মহিলাৰী স্যাৰ আমাৰ ষ্টুডিঅ'ত আপোনাক স্বাগতম জনাইছো নমস্কাৰ একেবাৰে থেঞ্জাৰ নমস্কাৰ মই এবাৰ আপোনাক চিনাকি কৰি দিব ওলাইছো মোৰ বাহতে আছে আজমল ডাঙৰীয়া নমস্কাৰ আসসালামু আলাইকুম মই চিনাকি কৰি দিব ওলাইছো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱ নমস্কাৰ এইবাৰ মই চিনাকি কৰি দিব ওলাইছো অসমৰ সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া দেৱ নমস্কাৰ শেহতীয়াকৈ মই আপোনালোকৰ ওচৰলৈ পৰিচিত কৰি দিব ওলাইছো অসমৰ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব ডাঙৰীয়া দেৱ নমস্কাৰ তো প্ৰথমতে মই আহিছো আমাৰ হাগ্ৰামা মহিলাৰ ওচৰলৈ তেখেতে এই বিষয়ত কি কয় তো ছাৰ আপুনি কওক যে আজি যে বৰ্তমান গম মাংসকলৰ বিতৰ্ক সৃষ্টি হৈ আছে আপুনি এই বিষয়ত কি ক'ব একেবাৰে এইবিলাক পাগলৰ খাম এই চৈধ্য বোলা মানুহটো যিবিলাক কাম কৰি আছে সি একদিন বাঘে তাক খাই পেলাব আৰু এই হিন্দু মুছলিম খৰিচা ঠিকে আছে আৰু বাঘৰ কিবা হিন্দু মুছলিম থাকে নেকি আৰে বাঘটোক যেতিয়া সি খব যে সি খাব নেকি আৰে বাঘে কমাংক ভাল পাই সি খাবই আৰু তাতেও যদি সি পলিটিক্স কৰে তেতিয়াহ'লে বাঘে কসমছে কৈছো সিয়াকে খাই পেলাব মোৰ খবৰলৈকে এইখিনিয়ে ছাৰ আপুনি বহুত ভাল কথা ক'লে এবাৰ মই আহিছোঁ আমাৰ আজমল ডাঙৰীয়া দেৱৰ ওচৰলৈ ছাৰ আপুনি কি ক'ব এই বিষয়ে মইতো ক'ব খোজোঁ যে এইবিলাক একেবাৰে বেয়া কাম কৰিছে মই প্ৰথমতে আমাৰ দলৰ পৰা তেখেতক তীব্ৰ কৰি আনিছোঁ কাৰণ তেখেতে কৈছে যে গোমাংস বাঘে গোমাংস খায় আৰু আমাৰ ভাৰতীয় গোমাংস খায় বুলি কৈছে এইটো কথা একেবাৰে গ্ৰহণযোগ্য কথা হোৱা নাই আৰু আমি ইয়াৰ কাৰণে এছেম্বলি পাৰ্লিয়ামেণ্ট আমি চবতে যাম হাইকোৰ্ট যাম সুপ্ৰিম কোৰ্ট যাম আৰু তেখেতৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিম মই তাকে ক'বলগীয়া কথা হয় ছাৰ আপুনি ঠিক কথা কৈছে এবাৰ আহিছোঁ আমাৰ সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া দেৱৰ ওচৰলৈ আপুনি এই বিষয়ত কি ক'ব আপোনালোকে সকলোৱে জানে যে সত্যৰ জন্ম মানুহজনে যেনেকৈ সমাজত 20 বছৰ বিয়া পাই আছে এদিন অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ আকাংক্ষা আছে আৰু তেখেতক যদি দমন নকৰে এদিন পৰিস্থিতি ভয়াৱহ হ'ব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে যদি তেখেতক বিৰোধিতা নকৰে আপোনালোকে নিজেই দায়ী হ'ব বুলি মই ক'ব বিচাৰিছোঁ হয় আপুনি ঠিকে কৈছে অখিলা এইবাৰ মই আহিছোঁ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱৰ ওচৰলৈ ছাৰ আপুনি এই বিষয়ত কি ক'ব এই বিষয়ত আৰু কি ক'লে এই সৰু ল'ৰা এটাই এইবিলাক ক'ব নাপায় নহয় এই বাঘে কি খাব কি নাখাব আমুক খাব নে তামুক খাব এইবিলাক যি কৈছে এইবিলাক একেবাৰে বেয়া কাম কৰিছে আমাৰ দিনত যেতিয়া এই বাঘবিলাক নামি আহিছিলে তেতিয়া মই বাঘবিলাকক মাতিছিলোঁ এই মানুহবিলাককো মাতিছিলোঁ মাতি এখনে শান্তি আলোচনা কৰিছিলোঁ এই তেনেকৈ সেই কামবিলাক কৰিব লাগে এই বাঘৰ ওচৰত সেই মাংস দিব লাগে ক'ব লাগে যে আপুনি কি মাংস ভাল পায় তেতিয়া সি যি মাংস ভাল পায় খাব দিব লাগে হয়নে নহয় ছাৰ আপুনি একদম ভাল কথা কৈছে যে বাঘৰ ওচৰত মাংস দিব লাগে আৰু বাঘে যি মাংস ভাল পায় সেই মাংসই খাব ঠিক আছে শেহতীয়াকৈ মই আহিছোঁ আপোনালোকৰ পৰিচিত আৰু জনপ্ৰিয় অসমৰ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব ডাঙৰীয়াদেৱৰ ওচৰলৈ ছাৰ আপুনি কি ক'ব প্ৰথম কথা হৈছে যে আপোনালোকে সৰু সৰু কথাত মাতি লাভ নাই এইবিলাক সৰু সুৰা ল'ৰা এই সৰু ল'ৰা এটা আহিছে আহি পেলাই অলপ সেই জনপ্ৰিয় হ'বলৈ বিচাৰিছে দিব লাগে তাক